मानास नेशनेल पार्कआव दावबायारिफोरनि हाबनाय फिस आरो साफारिनि फिसखौ बांहोनो सरकारनि थांखि लानायनि हेंथायै खुद्रिखांदों ओनसोलनि गुबुन गुबुन आफादफोरा। बीटीसी सरकारा बेसेन बांहोनायनि थांखि लानायनि हेंथायै दिनै मानासनि बाहाबारि हाग्रा बिफाननि मावखुलिनि लांगोनायाव मानास जिब साफारि एसोसिएशन, हटेल एसोसिएशन, गाइड एसोसिएशन, ड्राइभार गौतुम, आसु, एबसु, आसु, एबीएमसु, सूत्रधार फरायसा आफादनि बिबानगिरि, सोद्रोमाफोर आरो ओनसोलनि रायजो राजाफोरा गोख्रोङै सोमावसारनानै बेसेन बांहोनाय थांखिखौ बोखारना लाफिननो दाबि खालामो। सरकारनि बे बेसेन बांहोनायनि जाहोनाव मानास नेशनेल पार्कआव दावबायारिफोरनि अनजिमाया खमायलांनो हागौखौ मोन्दांथि लादों सोमावसारगिरिफोरा। जो 5 जुलाई जो नेকি কৰৰ ক্ষেত্ৰত এটা জাননী প্ৰেৰণ কৰিলে বিটিচি চৰকাৰে, এইটো অতি দুৰ্ভাগ্যজনক। মানাসৰ কাৰণে এটা কৰ তেওঁলোকে বৃদ্ধি কৰিছে আৰু এইটো কৰ সংগ্ৰহৰ ক্ষেত্ৰত যোনটো নেকি আমাৰ পৰ্যটকক হাৰাশাস্তি কৰাৰ জন্য নেকি ষড়যন্ত্ৰ কৰিছে, এইটো দুৰ্ভাগ্যজনক। এইটো তীব্ৰ আকাৰে আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আমি যাৰ ফলত আজি এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ। চৰকাৰে আজি মানাসৰ দাঁতি কাষৰীয়া যিসকল দল সংগঠন আছে, যিসকল মানে আমাৰ ইয়াতে লাগি আছে, কাম কৰি আছে বিভিন্ন কৰ্মৰ জৰিয়তে, তেওঁলোকক কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁলোকে বিটিচি গভৰ্ণমেণ্টে বিটিচিত কোকৰাঝাৰত বহি তেওঁলোকে কৰ বৃদ্ধি কৰিছে। এইটো আমি দুৰ্ভাগ্যজনক। এইটো অতি শীঘ্ৰে যদি বাতিল নকৰে তেতিয়াহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন আগন্তুক দিনতো এইটো তীব্ৰতৰ হ'ব, সেইটো কিন্তু স্পষ্ট হৈ পৰিছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, সঁচাকৈ যদি মানাসখন ডেভেলপ কৰিব বিচাৰিছে, সঁচাকৈ যদি মানাসখন সংৰক্ষণ কৰিব বিচাৰিছে, তেতিয়াহ'লে অতি শীঘ্ৰে এই কৰ যোনটো নেকি অতিৰিক্ত কৰ জাপি দিছে এইটো বাতিল কৰিব লাগিব। অন্যথা কিন্তু আমি হাত সাৱটি বহি নাথাকোঁ। আজি হাজাৰজন মানুহ ওলাইছে, কালি কিন্তু লাখ লাখ মানুহ ওলাই আপোনালোকৰ বিৰোধে প্ৰতিবাদ কৰিব, সেইটো কিন্তু স্পষ্ট হৈ পৰিছে। আমাৰ ইয়াতে মোটামুটি আমাৰ ইয়াতে ভালে কেইটা 10খনমান দল সংগঠন আছে, লগতে আমাৰ স্থানীয় যিসকল আজি কিছুমান ব্যৱসায় কৰি চলি আছে, কিছুমান জিপচি চলি আছে, সকলোৱে আজি ইয়াতে সমবেত হৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। একমাত্ৰই কাৰণ যে তেওঁলোকে অতিৰিক্ত কৰ কোনো পধ্যে মানি নলয়। যোনটো নেকি কৰ আগতে আছিলে 100 টকা পাৰ ভিজিটাৰ্ছ, এই 100 টকাই মানে বাহাল থকাৰ কাৰণে আজি দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ যোনটো নেকি সঞ্চালক প্ৰধান ডাইৰেক্টৰে আছে, তেওঁ আমাক অপদস্থ কৰিলে যোৱাকালি। আমাক যি নেকি মোবাইল জৰিয়তে তেওঁলোকে আমাক আলোচনাৰ কাৰণে মাতিলে আৰু আলোচনা কালত তেওঁ আমাক কিছুমান কথা ক'লে, যোনটো নেকি বৰপেটীয়া ষ্টাইলত নচলিব। আপোনালোকৰ মানে ইগ' যোনটো নেকি আছে, এইটো আপোনালোকৰ চেলফিছ হিচাপে ব্যৱহাৰ কৰিছে আৰু চেলফিছ হিচাপে মানাসক চাই আছে বুলি ক'লে। সেইটো কিন্তু ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে যদি আমাক ইয়াতে আহি খোৱা নিবিচাৰে তেতিয়াহ'লে কিন্তু তেওঁৰ পুতলিকা দাহ কৰিম, সেইটো কিন্তু স্পষ্ট হৈ পৰিছে। 5 তাৰিখে যিটো অৰ্ডাৰ কপি ওলাইছে গভৰ্ণমেণ্টৰ যিটো ৰেভিনিউ পাৰ্ক এণ্ট্ৰি ফিজ, এইটো মানে সাংঘাতিক হাই আৰু এইটো মানে এইটো কল্পনাৰ বাহিৰত। যিটো 100 টকা আছিল, 600 টকা, 300 টকা আছিল, 900 টকা। আৰু এই যিটো ডিচিশ্যন লৈছে, মই এটা কথা আচৰিত যে টুৰিজিমৰ বা বিটিচি এৰিয়াৰ একমাত্ৰ ৱাইল্ড লাইফ ডেষ্টিনেশ্যন, হাইলাইট ডেষ্টিনেশ্যন মানাস ৰাষ্ট্ৰীয় উদ্যান, আৰু আমি ইয়াতে 15 বছৰ ধৰি কাম কৰি আছোঁ। কোনো পৰ্যটকৰ ষ্টেক হোল্ডাৰৰ লগত কথা নাপাতি ইটো আমি ক'ব পাৰোঁ যে ডিপাৰ্টমেণ্টে ডিচিশ্যন লৈছে, একপক্ষভাৱে নহয়। ইটো আচলতে বিটিচি গভৰ্ণমেণ্টে লোৱা সিদ্ধান্ত। কাৰণ যিখন অৰ্ডাৰ কপি আমাৰ হাতত আহি পৰিছে সেইখন হ'ল ছেক্ৰেটাৰী বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল। চ' মই নাভাবোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে, মই এতিয়া অলপ আগতে গম পালোঁ কথাটো যে আমাৰ বাজবাৰী ৰেঞ্জৰ বা বুলৰুমৰ চাৰুগ্ৰাম এটা কথা গম পালোঁ যে মানাস পাৰ্ক অথৰিটিৰ পৰাই ইয়াৰ কাৰণে এটা প্ৰপ'জেল দিয়া হৈছিল। আমাৰ যিজন ফিল্ড ডাইৰেক্টৰ আছে বৈভৱ সিং মাথুৰ IFS, তেখেতে মই নাজানো কিহৰ ওপৰত ভিত্তি কৰি ইমান কৰ বৃদ্ধি কৰিল, যাৰ ফলত পৰ্যটকৰ সংখ্যা 80% বুলি মই ভাবোঁ। 80% পৰ্যটকৰ সংখ্যা কমি যাব। আৰু ইয়াত আমাৰ প্ৰত্যক্ষ পৰোক্ষভাৱে more than 500 ফেমিলি জড়িত হৈ আছে পৰ্যটক উদ্যোগৰ লগত, আৰু গোটেইখিনি কৰ্মসংস্থাপন হৈ যাব। আৰু তাৰ ফলত বিভিন্ন ধৰণৰ অসামাজিক কামতো হয়তো লিপ্ত হ'ব পাৰে। মই নাভাবোঁ এনেকুৱা কাম কৰিব, কাৰণ ৱাইল্ড লাইফক ভাল পাব মানুহ ইমান সহজতে নোৱাৰে। ৱাইল্ড লাইফ ভাল পাবৰ কাৰণে অন্তৰৰ পৰা ক্ৰিয়েট হ'ব লাগে, নহওক তেনেকুৱা পৰিৱেশ। আৰু আমাৰ এই যিটো আন্দোলন, যেতিয়ালৈকে এই যিখন আইন, যিখন NTB's পৰা যিটো অৰ্ডাৰ ওলাইছে, এতিয়ালৈকে কেঞ্চেল নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব।
আৰু অলৰেডি আমি এটা অনিৰ্দিষ্টকাললৈকে জীপ চাফাৰী বন্ধ ঘোষণা কৰিছোঁ। আমাৰ কোনো প্ৰাইভেট জিপচি, জীপ চাফাৰী এছ'চিয়েশ্যন, ৰিজৰ্টত যিবিলাক জিপচি আছে, হোমষ্টেত আছে, কোনো জীপ চাফাৰী মানাসত নচলে। মানে ইনডাইৰেক্টলি মই এটা কথা ক'ব খুজিছোঁ যে এই ডিচিশ্যনটো যদি মানে বাতিল নকৰে তেতিয়াহ'লে মানাস পৰ্যটকৰ কাৰণেই বন্ধ হৈ পৰিল। কাৰণ জীপ চাফাৰী নহ'লে মানাসত কিহেৰে যাব? ডেফিনেটলি জিপচি ইউজ কৰিব আৰু মানাস পৰ্যটকৰ কাৰণেই বন্ধ হৈ পৰিব। আৰু আমি এইটো অব্যাহত ৰাখিম। আৰু আমাৰ নেক্সট প্লেনিং, নেক্সট কাৰ্যসূচীত আছে আমাৰ ভূঞাপাৰা ৰেঞ্জত আমি নেক্সট সপ্তাহত এনেকুৱা ধৰণৰ এটা প্ৰতিবাদী কাৰ্যসূচী। তাৰপিছত আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ পাণবাৰীতো এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী। আমাৰ শেষত আমি এটা কাৰ্যসূচী ল'ম বৰপেটা ৰোডত আমাৰ মানাস টাইগাৰ প্ৰজেক্টৰ হেড অফিচ হয়, ডিভিজন অফিচ, তাত আমি কৰিম। আৰু যোৱাকালি এটা মই ইনচিডেণ্ট মই আপোনালোকক কৈ আছোঁ। যোৱাকালি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আমাক ভাৰ্বেলি ইনভাইটেশ্যন দিলে। আমি ষ্টেক হোল্ডাৰৰ প্ৰায় 15 পৰা 20 জন মানুহ গ'লোঁ। তো আলোচনাত দুটা বহুত বেয়া শব্দ ব্যৱহাৰ কৰিল। সেইটো হ'ল চেলফিছ। মানে চেলফিছ মানে কিহৰ চেলফিছ? মানে টুৰিষ্টৰ স্বাৰ্থত কোৱা বুলি আমাক চেলফিছ বুলি ক'লে, আৰু সেইটো আমি গ্ৰহণযোগ্য ভাষা নাই। তাৰোপৰি আৰু এটা বেয়া শব্দ কৈছে যে বৰপেটীয়া ষ্টাইলত মানাস নচলিব। মই যদি কওঁ বৰপেটীয়া ষ্টাইলত যদি মানাস নচলে, ইউ পিৰ ষ্টাইলততো মানাস নচলে। কাৰণ আমি আজি ইয়াতে জন্মগ্ৰহণ কৰা, মানাস জিৰ'ৰ পৰা আজিৰ লেভেল, মানাসৰ এই অৱস্থাটোত অহাৰ মেইন মূলতে আছে লোকেল কমিউনিটিৰ কনজাৰভেশ্যনৰ ৰুল। মই যদি ইষ্টাৰ্ণ পাৰ্টৰ পৰা মানাস মাউজি কেন্দ্ৰি, ভূঞাপাৰা ইক'টুৰিজম ছ'চাইটি, নিউজ, ৱেষ্টাৰ্ণ ৰেঞ্জত আছে, কাহিতামাত আছে, তেনেকুৱা বা লোকেল কমিউনিটি কনজাৰভেশ্যনৰ আজিটো লেভেল আছে। আৰু এই মানুহজনৰ এটা মই লেভেল নে বাহাদুৰি আছে মই নাজানো। আজিলৈকে আমাৰ কোনো লোকেল NGO, টুৰিজিমৰ ষ্টেক হোল্ডাৰ, গাইড, কোনো মানুহৰ লগত কোনো এখন মিটিং কৰা নাই। আনফৰ্চুনেটলি আমি কিবা এটা ইছ্যুক লৈ জীপ চাফাৰী এছ'চিয়েশ্যন, গাইড এছ'চিয়েশ্যন, ড্ৰাইভাৰ, হোটেল ইউজনে মিলি বৰপেটাৰ তেখেতক লগ কৰিবলৈ গৈছিলোঁ। তেখেতে আমাক জানি বুজিও লগ নকৰিল। তো এইটো সাংঘাতিক বেয়া কথা। আৰু কোঅপাৰেটিভ নহয়, এটা মই আশা কৰোঁ আইনে নহয়, ইয়াৰ পৰা যিজন ডাইৰেক্টৰ আছে, ডাইৰেক্টৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ লাগে। আমাক ইয়াত এনেকুৱা ধৰণৰ ডাইৰেক্টৰ আমাক নালাগে। মেনেজমেণ্ট মানাস নচলে মিনিংটো মই বুজি নাপালোঁ। তেখেতে আহিলে মই আপোনালোকক ক'ম, তেখেতক সুধিব বৰপেটীয়া ষ্টাইলত মানাজমেণ্ট নচলে মানে মিনিংটো কি বুজাব খুজি আছে তেখেতে, যে বৰপেটীয়া ষ্টাইলত মানাস মেনেজমেণ্ট নহয়। তেখেতক সুধিলে তেখেতে ভালকৈ উত্তৰটো দিব পাৰিব। এইটোতো সত্ৰ নগৰী এখন বৰপেটা, এইটো এটা অপমানসূচক অভদ্ৰামী আচৰণ কৰা যেন পালোঁ মই, যে বৰপেটীয়া ষ্টাইলত মানাস নচলে। মানাস স্তব্ধ মানে পৰ্যটকৰ কাৰণেই টুৰিষ্ট বন্ধ। জীপ চাফাৰী অনিৰ্দিষ্টকাল বন্ধ মানে পৰ্যটকৰ কাৰণে মানাস বন্ধ। কাৰণ জিপচি নহ'লে মানাসত কিহেৰে ঘূৰিব? তো জিপচি একমাত্ৰ আমাৰ হাতীয়াৰ আহিব, বাহাল থাকিব গোটেই ছিজনটো, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। আৰু আমি এটা কথা ধৰি লৈছোঁ যে COVID-19ত পৰ্যটকৰ কাৰণে মানাস বন্ধ আছিল। আমি ধৰি ল'ম যে COVID-2020 হ'ল, কোনো জীপ চাফাৰী, কোনো ৰিজৰ্ট চব বন্ধ থাকিব যেতিয়ালৈকে এই আইনখন বাতিল নকৰে। কোনোবা বাৰ্থডে বা থকা খোৱাৰ কাৰণে আহে, ডেফিনেটলি আহক, কিন্তু মানাসত যাব নোৱাৰে। অলপ আগতে মোৰ লগত আমাৰ যোগাযোগ হৈ থাকে। মানাস যদি বন্ধ হয় তো মানুহ নাহে, তাৰমানে একমাত্ৰ মানাসৰ কাৰণে আহে। আমাৰ যদি চিটি বা টাউন হললৈ যে বা অফিচিয়েল পাৰ্পছত, বিজনেছ পাৰ্পছত আহি মানাসত মানুহ থাকিলৈ, আমাৰ ইয়াতে একমাত্ৰ মানাস চাম বুলিয়ে পৰ্যটক আহে। আৰু মানাস চাবই নোৱাৰে, জীপ চাফাৰী বন্ধ আছে, সেইবাবে আমাৰ হোটেলবিলাকো বন্ধই থাকিব। এইটো টাইমত একেলগে বহি পিনে আলোচনা কৰিম কেনেকুৱা। ঠিক আছে, এইটো আপুনি কথা উঠাইছে, এইটো মই নিজৰে হিচাপতে মিছা কথা নহয়। আৰু মই চাবজেনৰ পৰা ক্ষমা বিচাৰোঁ, এইটো ক'ব নালাগিছে। আৰু যেতিয়া ডেফিনেট মানে আপোনাৰ চেণ্টিমেণ্ট BTC or order or against you almost our transformative change hoy manasor karone, but eto swabhavik ache jodi kiba change hoy, jodi kiba eneko transformative downward change hoy to manot kiba kibi hanka ulai thakibo, doubt ulabo, more manot bi ulabo, eneko jodi moi apunar phale jodi thake to eto ডাউটবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে যোৱাকালি আমাৰ এটা মিটিং হৈছে। আপোনাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক আমাৰ গুগল হয়, সঞ্জীৱ হয়, গোটেইখিনি আহিছে। তেখেতৰ যি শংকা আছে, যি ডাউট আছে আমাক জনাইছে।
তো আমাৰ তাৰপিছত যোগাযোগ হৈছে আমাৰ BTCৰ লগত। আমি আপোনাৰ যিবিলাক শংকা আছে আপোনাৰ মনত আমি তেখেতক জনালোঁ আৰু যোৱা ৰাতি মোক আমাৰ EM ছাৰ আশ্বাসন দিছে যে আমি সোনকালে যিমান সোনকালে হয় আপোনাৰ কনভিনিয়েন্স আমি চাম, এটা মিটিং পাতিম, একেলগে বহিম, কেনেকুৱা এইটো অৰ্ডাৰ আমি মানে যদি মডিফাই কৰিব লাগে মডিফাই কৰিম, ৰিভিজিট কৰিব লাগে ৰিভিজিট কৰিম, কেনেকুৱা এফেক্ট কৰিব আপোনাৰ ব্যৱসায়বিলাক সদায় মনত ওলাব এইবিলাকৰ আপোনাৰ আমি যোৱাকালি বি কৈছোঁ। আৰু আমাৰ সোনকালে আমি আপোনাৰ ৰিপ্ৰেজেণ্টেটিভছৰ লগত এটা যিমান সোনকালে হ'ব পাৰে আপোনাৰ কনভিনিয়েন্স আমি চাম। আপুনি যেতিয়া মানে ডেট দিব আমি ডিছকাশ্যন কৰিম আমাৰ ওপৰৰ ডিপাৰ্টমেণ্ট আৰু BTCৰ লগত, চ' ডেট এইটো এটা আমাৰ হিচাপতে একেবাৰে ট্ৰান্সফৰ্মেটিভ চেঞ্জ আছে মানসৰ কাৰণে। আপুনি সবেইজন জানে কি লগত কাম কৰি আছে, এই মানুহজনৰ কাৰণে আমাৰ এটা ডাঙৰ দায়িত্ব আছে মানসৰ সংৰক্ষণ। আপোনাৰ লগত মানে আপুনি যিবিলাক টুৰিজমৰ বেনিফিট আমি দেখি আছোঁ ইমান দিনৰ পৰা, তোমাৰ নিজৰ হিচাপতে মিছা কথা নহয়, মই সবজনৰ পৰা ক্ষমা বিচাৰোঁ, এইটো হ'ব নালাগিছে। আৰু যেতিয়া ডেফিনেট মানে আপোনাৰ চেণ্টিমেণ্ট হাৰ্টবিলাক হৈছে, এইটো মোৰ ফালৰ পৰা এটা ভুল হৈছে, মই মানিছোঁ, এইটো হ'ব নালাগিছে। বাকী আমাৰ মূল উদ্দেশ্য যি আছে এইটো অৰ্ডাৰ যি ওলাইছে এইটো কাৰণে মই আপোনাক আজি এটা আশ্বাসন দিব পাৰিম, আমি আমাৰ গোটেই BTC অফিচাৰবিলাক আৰু EMবিলাকৰ লগত বহি পিনে আপোনাৰ মাথাটো তাতে লৈ যাম আৰু কেনেকৈ মানে এইটো আমি ৰিভিজিট কৰিম আমাৰ যিবিলাক অৰ্ডাৰ ওলাইছে। সঞ্জিত তো আপুনি এইটো ডিচাইড কৰাৰ আগতে গ্ৰাছৰুটৰ মানে টুৰিজিম আমি কেনেকৈ চলি আছোঁ আপুনি নাজানে যে মানে কি আমি জন্মগতভাৱে মানাছত আছোঁ, আমি জন্মৰ পৰা মানাছত আছোঁ, কিন্তু আপুনি নাই। আপোনাক যদি আমি ট্ৰান্সফাৰ কৰি দিয়া হয় আপুনি বেলেগত গুচি যাব, কিন্তু থাকিব লাগিব আমি। মানাছ আপোনাৰ প্ৰপাৰ্টি নহয়, মানাছ আমাৰ প্ৰপাৰ্টি। মানুহখিনিক লৈ পেলাই যে গ্ৰাছ ৰুটেহে আপোনাৰ টুৰিজিমখিনি বাছবাৰী নহয়, অল অভাৰ মানাছত গ্ৰাছ ৰুটৰ মানুহখিনিহে টুৰিজিম আমি ডেভেলপ কৰিছোঁ। আপুনি জানেনে মোৰ এক্সপিৰিয়েঞ্চ কিমান মানাছত? আপুনি জানে মোৰ এক্সপিৰিয়েঞ্চ কিমান মানাছত? আপোনাৰ কৰি এক্সপিৰিয়েঞ্চ মোৰ মানাছত বেছি, কাৰণ মই একদম মানে চাইলেণ্টৰ পৰা মানাছত আছো আৰু মই জানো যে মানাছ কেনেকে কি হৈ পেলাই কি আজি পৰ্যায় আমি পাইছো। মই এজন গ্ৰেজুৱেট হয়, তো গ্ৰেজুৱেট হৈ পেলাই মই টুৰিজিমত মানে কি এনেকে লাগি আছো। তো আপুনি এইটো কথা কওক যে ফিঞ্চ ভিলেজ বা মানে কি টুৰিজিমৰ মানুহখিনিৰ লগত কথা নাপতাকে এইখিনি কেনেকে আগবাঢ়িব পাৰিলে? ঠিক আছে, আপোনাৰ মোৰ এটা হিচাপতে আমাৰ চৰকাৰ ইয়াত পঠাইছে আৰু মই বি মানে ইমান কম এক্সপিৰিয়েঞ্চ নহয় ৱাইল্ড লাইফ ক্ষেত্ৰত, প্ৰবলি আপোনাৰ পৰা বেছি হ'ব, বাট এইটো মই কৈ নি আপোনাৰ গ্ৰাছৰুট লেভেল নলেজবিলাক যি হয় আপোনাৰ বেছি আছে, মই ঘৃণাই নকৰি আছে, মোৰ লগত আপোনাৰ নম্বৰ আছে। এইটো চাওক আমাৰ যিবিলাক ষ্টাফ আছে, আমাৰ কেজুৱেলছ আছে, হোমগাৰ্ড আছে, এইটো লোকেল নহয় নেকি? আপোনাৰ